হেল্ল' গাইজ, আজি আমি ৰাতিপুৱাই উঠি আহিছোঁ মহালয়া বুলি। আপোনালোক গৈছেনে? বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া চব একদম আন্ধাৰ হৈ আছে, পোহৰ হৈছে অলপ অলপ। এয়া দেখিছে জানো মুখবোৰ? মুখেই নেদেখে। আমি গৈ আছোঁ গোলাঘাট টাউনৰ অভিমুখে। চাই থাকিব আপোনালোকে, ভিডিঅ'টো। বাইক চাইক আহি আছে, দেখিছে জানো নহয়? আৰু মানুহ ধেই, বহুত মানুহ আহি আছে আগতে। ব'লক আপোনালোকক দেখাই যাম, ভিডিঅ'টো চাই চাই গৈ থাকিব দেই। এইটো আমাৰ কছাৰী তিনিআলি জিম হয়। এয়া চব মানুহ চব আগলৈকে। আমি অলপ লেজি মানুহ যেন, উঠিবলৈ এলেহুৱা, সেইটো কাৰণে অলপ পিছত উঠিছিলোঁ। কিন্তু আমাৰ লগৰবিলাক গৈ বহুত দূৰ লাগে। অলপ অলপ পোহৰ হৈছে। পোহৰ হৈছে অৱশেষত বহুত দূৰ খোজকাঢ়ি আহি মাজতে এখন বেটেৰী পালোঁ। বেটেৰীত উঠি গোলাঘাট টাউন পালোঁহি আহি। এয়া টাউনত ভিৰ দেখিছে নাই? কিমান যে ভিৰ, একদম দুৰ্গা পূজা গতে লাগি গৈছে আৰু দেখিব আগলৈ চাই চাই গৈ থাকক। আগততো আৰু ভিৰ আছে, দেখাই আছোঁ আপোনালোকক। আমি দুইজনী আহি আছোঁ, এইফালে আমাৰ পোৱালিটোও আহিছে, ভাইটি আমাৰ সিও আহি আছে। পিছত মা আহি আছে আৰু পিটিক পিটিক গোটেইকেইটা। ৰাতিপুৱা 3টা বজাতে উঠি ইয়াত আহি বহি আছোঁহি মানুহবোৰ চাই চাই। বহুত বেছি মানুহ হৈছে, ৰখি দিলেই হয় আৰু ঠেলি ঠেলি লৈ যায় মানুহে। বেলুন পেপাৰ জিকি ঢেৰ ওলাইছে, তাকে চাই চাই বহি আছোঁ আৰু কাষতে ৰখি, নহ'লেতো মাজত বহুত ভিৰ। আৰু এয়া
আৰু এয়া চাওক বান্দৰটোৱে ভাবিছে এয়া কি হৈছে। বান্দৰটোৱে ইয়াৰ ওপৰত উঠি চাই আছে তললৈ, গছজোপাৰ ওপৰৰ পৰা তললৈ চাই আছে। আৰু এয়া দেখিছেনে, এয়া বেগ কিবা কিবি ফটো বেলুন ঢেৰ কিবা কিবি উলিয়াইছে আৰু মানুহে লৈছে চাইছে। আমি ইয়াক এখেত নিয়ে গৈ আছোঁ, এয়া চাই আমি কিন্তু লোৱা নাই বাৰু। এয়া চাই গৈ আছোঁ। এইবোৰ সৰু ল'ৰা ছোৱালী কিবা কিবি পুতলা চুতলা উলিয়াইছে। আৰু এয়া ফটো ফ্ৰেমত উলিয়াইছে, বেলুন উলিয়াইছে, ঢেৰ ৰকমৰ বস্তু উলিয়াইছে। ইয়াকে চাই আমি আহি পেলাই ওলালোঁ আৰু ঘৰলৈ। এয়া ভিৰৰ মাজে মাজে মানুহক ঠেলি হেঁচি যেনে তেনে ওলাই আহিছোঁ। ঘৰলৈ যাওঁ বুলি ওলাই আহিছোঁ। এয়া ভিৰ দেখিছেনে কেনেকুৱা ভিৰ। এইখিনিত অলপ খালী হৈছে যেন তেনে। মাহঁতো ক'ৰবাত থাকি আহিলে, আকৌ পিছলৈ চাইছোঁ হেৰাই গৈছে নেকি। এয়া আহিবলৈ ওলালোঁ আৰু আমি ঘৰলৈ। আমাৰ এই আকৌ তাতে লগৰ এজনী পালে, তাইৰ লগতো অলপ ফুৰিলোঁ। তাৰপিছতে এয়া আমাৰ গোলাঘাটখন যেনিয়ে তেনিয়ে যিহেতু ভাঙি আছে, আহিব নোৱাৰি। এইফালে শ্বৰ্ট কাটিং দি পেলাই আহিছোঁ আৰু ঘৰলৈ। আৰু এই টাউনত মাকহঁতৰ ওচৰত থৈ মানে লগৰ এজনী পালে যেন, আগত ডাঙৰকৈ গৈছে মোক এৰি থৈ। পূৰা পলাইছে, মোক এৰি থৈ গৈছে। বাছ ষ্টেণ্ড পালোঁহি আহি। লগৰজনীক তাই থ'লে আৰু তাই মোৰ মানে বৰ্তা ছোৱালীৰ মানে তাইৰ ভাগৰ লগৰ এগৰাকী লগ পালে তাতে, বৰ্তা ছোৱালীজনী। এয়া থ'বলৈ আহিলোঁ। তাৰপৰা এয়া আমি ঘৰলৈ আহিবলৈ আহিছোঁ আৰু বেটেৰী এখন ইয়াতে ৰখি আছে, বেটেৰীতে যাওঁগৈ আৰু পিছে খোজকাঢ়িব লাগে। আমাৰতো খোজকঢ়া ইমান অভ্যাস নাই, যাওঁগৈ আৰু বাই বাই।